হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আনটা ব্লগলৈ। আৰু আজি ব্লগটো মই কলেজৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মানে আমাৰ কলেজৰ বন্ধু বান্ধৱীকেইটা দেখিছে নহয়, একদম মানে চবেই আৰু মানে মোৰ ইউটিউব চেনেল এটা থকা বুলি মানে আজিহে গম পালে, মানে ক'লোঁ আৰু মোৰ ইউটিউব চেনেলটো বিশেষকৈ ডাঙৰ নহয়তো, সেইবাবে। আৰু তাৰ পৰা আহি আজি মানে অলপ শুই ল'লোঁ। শুই লৈ উঠি ভাবিলোঁ মানে অলপ অমৰা মায়ে সেয়া কৰি থৈ দিছিল, উহাই কাৰণে ৰ'দত দি থৈ দিছিল, সেইখিনিকে আচাৰ অলপমান বনাই লওঁ বুলি ভাবিলোঁ। পিছে আচাৰ খাই কোনে ভাল পায়নো? অলপ আৰু জানেই নহয়, ভাতৰ লগত অলপ ঘৰুৱা আচাৰ হ'লে ভাত খোৱাৰ মজাটোৱেই বেলেগ হৈ যায়, হয়নে? আৰু সেইবাবে আচাৰখিনি মই বনাই লওঁ বুলি ভাবিলোঁ আগতে। তাৰপিছত মোৰ এটা ৰেচিপিও বনাওঁ সৰু সুৰা। আৰু তেলখিনি মই অলপ মানে মছলা পাতি দি লৈছোঁ, দি লৈ কিনে গৰম কৰি লৈছোঁ। তাৰপিছত এতিয়া আমাৰ অমৰাখিনি দি কেনে ফ্ৰাই কৰি লৈছোঁ আৰু। পিছে আচাৰ ঘৰত বনাই পাইছেনে? আৰু অমৰা আচাৰটো খাই পাইছেনে ক'বচোন? এই আমাৰ আচাৰ ৰেডি হৈ গ'ল, মানে এটা খাই চাওঁ ৰ'বচোন। মুখৰ এক্সপ্ৰেশ্যনটো দেখি কেনে গম পাইছেই চাগে, টেঙাটো তামাম টেঙা, কিন্তু খাই ভাল লাগিছে দেই। আৰু আজি বৰষুণৰ বতৰ কাৰণে ভাবিলোঁ কিবা এটা আলুৰে ৰেচিপি বনাওঁ, ইউনিক। মানে বৰষুণৰ বতৰৰ কাৰণে মই ক'তো ওলাই যাব পৰা নাই। মই বেলেগ এটা ৰেচিপি বনাম বুলি ভাবিছিলোঁ, বাট ওলাই যাব পৰা নাই। সেইবাবে মই ভাবিলোঁ এটা ঘৰত থকা বস্তুখিনিৰে এটা স্পেচিয়েল ৰেচিপি বনাওঁ, ট্ৰাই কৰোঁ। তো কেনেকুৱা হয় গম নাপাওঁ, বাট ট্ৰাই কৰি চাওঁ আৰু চাহৰ লগত খাবৰ কাৰণে। আপোনালোকেও ট্ৰাই কৰি চাব, যদি ভাল লাগে মই ছাজেষ্ট কৰিম আপোনালোকে ট্ৰাই কৰিব। পিছে আপোনালোকে মোৰ ভিডিঅ' চাই বাট ছাবস্ক্ৰাইব নকৰে, এইটো কিন্তু বেয়া কথা দেই। আৰু মই ময়দা অলপমান দি কেনে মানে আলুখিনি অলপ মেৰিনেট কৰি লৈছোঁ। মেৰিনেট কৰি লৈ এতিয়া সৰু সৰুকৈ কাটি ল'ম। গোটেইখিনি সৰু সৰুকৈ কাটি লৈ ফ্ৰাই কৰিছোঁ। দেখিছে নহয় কি বঢ়িয়া পকৰীৰ দৰে একদম পূৰা ফুলি ফুলি উঠিছে। দেখিবলৈ কিন্তু বহুত ভাল লাগিছে, বাট খাই কেনে কেনেকুৱা লাগে গম নাপাওঁ দেই। আৰু আমাৰ এইটো মোৰ ৰেচিপি পাৰ্টনাৰ দেই, কিন্তু আমাৰ ৰেচিপি পাৰ্টনাৰটো পিছে কেনে লাগিছে? এইফালে ফাইনেল লুক দেখিলে নহয়, পূৰা একদম পকৰীৰ দৰে ধুনীয়া দেখা হৈছে। বাট খাই চাওঁ এতিয়া। খাই কেনে কিন্তু পকৰীৰ দৰে লাগিছে, আপোনালোকে একবাৰ ট্ৰাই কৰি চাব। বিদ্যা কৈছোঁ, একদম মজা লাগে কিন্তু দেই, মজা লাগিছে। চাহৰ লগত খাবৰ কাৰণে বঢ়িয়া, আৰু চাহৰ লগত ঘুগুনিৰ লগত খাই কেনে বঢ়িয়া লাগে। আৰু ইফালে আমাৰ দেউতা আহি পালে কেনে দেখিছেনে, আমাৰ এই মাহাজনৰ একদম নোৱাৰা হৈ গৈছে মাহাজন একেবাৰে। আজি ব্লগটো পিছে ইমানতে সামৰণি মাৰিলোঁ। আকৌ